আছে যদি ভবানীপুৰ জিকক কংগ্ৰেছে। ভবানীপুৰত সৰ্বশক্তি প্ৰয়োগ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভবানীপুৰ বিজয়েৰে আৰু বহু অংক মুখ্যমন্ত্ৰীৰ। 6 মাহৰ মূৰে মূৰে উপনিৰ্বাচনৰ পোষকতা দিছপুৰৰ। ভবানীপুৰ বিজয় অবিহনে বিজেপিৰ আগ্ৰাসন ৰব অসম্ভৱ। বক, ছয়গাঁও, নাওবৈচা আৰু উত্তৰ কৰিমগঞ্জৰ ওপৰত লোভিয়া চকু কাৰ? অহা 30 অক্টোবৰত ৰাজ্যৰ 5টাকৈ সমষ্টিত উপনিৰ্বাচন। উপনিৰ্বাচন অনুষ্ঠিত হ'ব লগা মৰিয়নি, থাওৰা, তামুলপুৰ, গোসাইগাঁও আৰু ভবানীপুৰ সমষ্টিৰ ভিতৰত শাসকীয় বিজেপি দলৰ বাবে সন্মানৰ প্ৰশ্ন হৈ উঠিছে ভবানীপুৰ বিধানসভা আসন। মৰিয়নি আৰু থাওৰা সমষ্টিত বিজেপিৰ ভেটি পূৰ্বৰে পৰাই মজবুত। মৰিয়নিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা সমষ্টিটোৰ উপনিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা সমষ্টিটোৰ উপনিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই উভয়ৰে মুখ সমষ্টিবাসী ভোটাৰ ৰাইজৰ মাজত বেছ পৰিচিত হৈ থকাত সমষ্টি দুটাৰ নিৰ্বাচনী বিজয়ক লৈ বৰ বেছি চিন্তিতও হোৱা নাই শাসকীয় বিজেপি মিত্ৰগোটৰ চৰকাৰ। ইয়াৰ বিপৰীতে উপনিৰ্বাচন অনুষ্ঠিত হ'ব লগা আন দুটা সমষ্টি ক্ৰমে তামুলপুৰ আৰু গোসাইগাঁৱত মিত্ৰগোটৰ অংশীদাৰ দল UPPL দলৰ পূৰ্বৰে পৰাই মজবুত খোপনি থকাৰ পৰিপ্ৰেক্ষিতত এই দুয়োখন আসনো পাম বুলিয়েই নিশ্চিত হৈ আছে দিছপুৰৰ শাসকীয় চৰকাৰ। সমস্যা হৈছে ভবানীপুৰৰ আসনখনক লৈহে। সমষ্টিটোৰ ভোটাৰৰ বিন্যাস মুঠেই নাই বিজেপিৰ সপক্ষে। সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু আৰু হিন্দু ভোটাৰৰ সংখ্যা হ'ল 60:40। সৰ্বোপৰি 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনতো সমষ্টিটোত বিজয়ী হৈছিল UDF প্ৰাৰ্থীহে। এতিয়ালৈকে এবাৰো জিকিব নোৱাৰা সমষ্টিটোত বিজেপিৰ সংগঠন বুলিবলৈ বিশেষ একো নাই। সৰ্বোপৰি 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত UDF দলৰ টিকটত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হ'বলৈ সক্ষম হোৱা ফণী তালুকদাৰে 6 মাহ নহওঁতেই UDF দল এৰি বিজেপি দলত যোগদান কৰাৰ ঘটনাইও সমষ্টিটোৰ ভোটাৰৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা UDF বিধায়ক ফণী তালুকদাৰে একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভৰসা কৰিয়েই যে নিজৰ UDF বিধায়কৰ আসন এৰি উপনিৰ্বাচনৰ জৰিয়তে বিজেপি বিধায়ক হ'বলৈ মন মিলিছে তাত কাৰো কোনো সন্দেহ নাই। বিজেপি তথা ভবানীপুৰ সমষ্টিৰ উপনিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰৰ বাবে আশাৰ বতৰা এয়াই যে কংগ্ৰেছ আৰু UDF দলৰ মধুচন্দ্ৰিকা ইতিমধ্যে শেষ হৈছে। 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত সমষ্টিটো মিত্ৰগোটৰ অংশীদাৰ দল UDFক এৰি দিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ বিভাজন নোহোৱাত মিত্ৰগোটৰ প্ৰাৰ্থী হিচাপে UDF প্ৰাৰ্থী তালুকদাৰ অনায়াসে সমষ্টিটোৰ পৰা বিজয়ী হৈছিল। কংগ্ৰেছ আৰু UDFৰ মিত্ৰতা পূৰ্বৰ দৰে একে অব্যাহত থকাহেঁতেন সমষ্টিটোত কংগ্ৰেছ UDF মিত্ৰগোটৰ প্ৰাৰ্থীগৰাকীক হৰুৱাই বিধায়ক নিৰ্বাচিত হোৱাটো বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰৰ বাবে অলিক কল্পনা হৈ পৰিলহেঁতেন। কিন্তু মধুচন্দ্ৰিকাৰ অৰ পেলাই কংগ্ৰেছ আৰু UDF দুয়োটা দলে সমষ্টিটোৰ উপনিৰ্বাচনত নিজৰ নিজৰ প্ৰাৰ্থিত্ব দিয়াত প্ৰথম ৰাউণ্ডত নিশ্চিতভাৱে বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰেই অগ্ৰগতি ল'বলৈ সক্ষম হৈছে। ধৰ্মীয় সংখ্যালঘু অধ্যুষিত ভবানীপুৰৰ নিৰ্বাচনী বিজয়ক লৈ বহু ৰাজনৈতিক অংক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতি 6 মাহৰ মূৰে মূৰে ৰাজ্যখনত বিধানসভাৰ উপনিৰ্বাচন অব্যাহত থকাটো বিচাৰে দিছপুৰৰ বৰ্তমানৰ শৰ্মা চৰকাৰে। ধৰ্মীয় সংখ্যালঘু অধ্যুষিত ভবানীপুৰত বিজয় নিশান উৰুৱাটো সম্ভৱপৰ হৈ উঠিলে বিজেপিৰ বাবে বৰ্তমান কংগ্ৰেছৰ দখলত থকা বক, ছয়গাঁও, নাওবৈচা, উত্তৰ কৰিমগঞ্জ আদিৰ দৰে আৰু কেইবাটাও সমষ্টি দখল কৰাটো তেনেই সহজসাধ্য হৈ পৰিব। এনে গোপন মিছন লৈয়েই দিছপুৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভবানীপুৰৰ উপনিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰাৰ পৰিকল্পনা যুগুতাই উলিয়াইছে। বিজেপিৰ অশ্বমেধৰ ঘোঁৰাৰ দৌৰ স্তব্ধ কৰাৰ বাবে ভবানীপুৰৰ উপনিৰ্বাচন
কংগ্ৰেছ আৰু UDF উভয় দলৰ বাবে এক সুন্দৰ সুযোগ আছিল। কংগ্ৰেছ আৰু UDF ঐক্যবদ্ধ হৈ ভৱানীপুৰৰ উপনিৰ্বাচনত বিজেপি প্ৰাৰ্থীক সমুচিত শিক্ষা দিবলৈ সক্ষম হোৱা হ'লে কংগ্ৰেছ আৰু UDF উভয় দলৰ ভিতৰত গৰাখহনীয়াও স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিলহেঁতেন। কিন্তু ভবামতে একোৱেই নহ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলৰ ভৱানীপুৰ বিজয় মিছন সফল কৰাৰ স্বাৰ্থতেই যেন বহু আগতীয়াকৈ কংগ্ৰেছ আৰু UDF দলৰ মধুচন্দ্ৰিকাৰ অৱসান ঘটোৱা হ'ল। পলিটিকেল ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই। কি উপায় উলিয়াওঁ এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।